নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই দাইলৰ এটা ৰেচিপি লৈ আহিছোঁ। এই দাইলখন টেঙা মিঠা সোৱাদৰ হয় আৰু পাচলিৰে বনোৱা হৈছে। দাইলখন খাবলৈ বহুত ভাল লাগে, বহুত টেষ্টি হয় আৰু বনাবলৈ একেবাৰে ইজি। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পাব। দাইলখন বনাবলৈ মই দুবিধ দাইল ব্যৱহাৰ কৰিছোঁ, ৰহৰ দাইল আৰু বুটৰ দাইল। ৰহৰ দাইল একাপ আৰু বুটৰ দাইল একাপ লৈছোঁ। প্ৰথমতে দাইলখিনি ভালদৰে ধুই 2 ঘণ্টামান সময়ৰ কাৰণে তিয়াই ৰাখিলোঁ। দাইলখিনি কোমল হোৱালৈকে তিয়াব লাগিব। এতিয়া মই পাচলিৰ কাৰণে ব্যৱহাৰ কৰিছোঁ ৰঙালাও আৰু বেঙেনা। বৰ বেছি পাচলি নলওঁ। ৰঙালাও মাত্ৰ 5 টুকুৰা লৈছোঁ, মিডিয়াম চাইজত কাটি লৈছোঁ আৰু বেঙেনাও সমান পৰিমাণত 5 টুকুৰা লৈছোঁ। প্ৰথমতে পাচলিখিনি ভালদৰে ধুই লৈছোঁ, ধুই সমান জোখত কাটি লৈছোঁ। এতিয়া দাইলৰ লগতে পাচলিখিনিও কুকাৰতে বইল কৰি ল'ম। মই দাইলখিনিৰ লগতে আলু এটাও দি দিছোঁ। এটা সৰু চাইজৰ আলু দিছোঁ। আলু যদি নাখায় আলু নিদিলেও হ'ব। জোখমতে পানী দিছোঁ। বৰ বেছি পনীয়া কৰিব নালাগে দাইলখন। নিমখ আৰু হালধি একেলগে দি দিছোঁ বইল কৰোঁতে। এতিয়া ভালদৰে মিহলাই লৈছোঁ। এতিয়া কুকাৰৰ ঢাকনিখন মাৰি 2টা হুইচেল অহালৈকে দাইলখিনি বইল কৰিম। দাইলত টেঙা দিবলৈ মই টেঙা ব্যৱহাৰ কৰিছোঁ তেতেলী। প্ৰথমতে তেতেলীখিনি আধা ঘণ্টাৰ কাৰণে তিয়াই ৰাখিলোঁ। এতিয়া তেতেলীৰ গুটিকেইটা আঁতৰাই লৈছোঁ। ভালদৰে তেতেলীৰ ৰসখিনি উলিয়াই ল'ম। এতিয়া ফোড়নৰ কাৰণে মই লৈছোঁ পিঁয়াজ এটা ডাঙৰ চাইজৰ, শুকান জলকীয়া 2টা, জিৰা এচামুচ, সৰিয়হ লৈছোঁ এচামুচ আৰু নৰসিংহ পাত লৈছোঁ কেইটামান, ৰঙা জলকীয়া গুড়ি লৈছোঁ এচামুচ আৰু গুড় লৈছোঁ এচামুচ। প্ৰথমতে কেৰাহীটো গৰম হ'বলৈ দিলোঁ। এতিয়া কেৰাহীত মিঠাতেল দিছোঁ। বৰ বেছি তেল দিব নালাগে। প্ৰথমতে তেলখিনি পকিবলৈ দি ইয়াতে নৰসিংহ পাতকেইটা দি লৈছোঁ। এতিয়া সৰিয়হ দিছোঁ এচামুচ, জিৰা দিছোঁ এচামুচ, শুকান জলকীয়া 2টা দিছোঁ আৰু এতিয়া ইয়াতে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। এইখিনি ভাজোঁতে মই গেছটো মিডিয়াম ফ্লেমত দি লৈছোঁ। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে এচামুচ গুড় দিছোঁ। গুড় দিয়াৰ পিছত গেছটো একেবাৰে কমাই দিছোঁ। গুড়খিনি গলালৈকে লৰাই আছোঁ আৰু ইয়াতে এতিয়া ৰঙা জলকীয়াৰ গুড়ি এচামুচ দি দিম। জলকীয়া গুড়িখিনি দি বেছি সময় ৰাখিব নালাগে। এতিয়া লগে লগে বইল কৰা দাইলখিনি দি দিছোঁ। দাইলখিনি দি অলপ সময় উতলিবলৈ দিব লাগিব। এতিয়া গেছটো হাই ফ্লেমতে দি লৈছোঁ। দাইলখিনি বইল অহাৰ পিছতে ইয়াতে তেতেলীৰ ৰসখিনি দি দিছোঁ। তেতেলীৰ ৰসখিনি দি আৰু অলপ সময় উতলাই থাকিম। ভালদৰে লৰাই দিছোঁ। ইয়াতে কচুৰি মেথি অলপ দি দিম হাতেৰে মোহাৰি। কচুৰি মেথি নিদিলে ধনিয়া পাতো দিব পাৰে। এতিয়া অলপ সময় উতলাই ইয়াতে এচামুচ গৰখি দি দিম। গৰখি দিলে খাবলৈ খুব ভাল লাগে দাইলখন, আৰু বেছি সোৱাদ হৈ যায়। এতিয়া আমাৰ দাইলখন বনাই হৈ গৈছে। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পাইছে আৰু বনাবলৈ ট্ৰাই কৰিব। খাবলৈ ভাল পাব, বহুত সোৱাদ হয় এই দাইলখন। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।